হেল্ল' গাইছ, ৱেলকাম টু মাই ইউটিউব চেনেল। কি খবৰ সকলোৱে? যা বেয়া চলি আছে সকলোৱে ভাল হওক, মোৰো ভালেই। এয়া আমি আজি আহিছিলোঁ কি কৰিবলৈ, গা ধুম বুলি আহিছিলোঁ। বৰ্তমান মই কাপোৰ খোলাই নাই, গা ধুমগৈ। সেই আগত এখন নদী আছে, নদীখন সেইখন গা ধুওঁতে দেখুৱাম বাৰু। আজি কিমান দিন হ'ল গা ধোৱা তই? কমে 1 বছৰ নাভাবিব, মই ধুলোঁ মানে তাৰ কথাটো ভাবিব পাৰে। মোৰতো নাভাবিব এনেকৈ ক'লে নহ'ব। হ'ব দুইটাই গা মানে ধোৱা আজি, কালি ধুইছিলোঁ আজি ধুম আকৌ। হ'ব ব'লক গা ধুওঁগৈ। আপোনালোকে গা ধোৱা আমাৰ চাব। এক ৰাউণ্ড দেখুৱাইছোঁ, ঘৰলৈ গৈ গামোচা চামোচা আনিমগৈ, গা ধুম মানে ধুমগৈ। গা চা ধুই আৰু ধুনীয়াকৈ এই কেলে নাচিছে? কিবা এটা বাজি আছে। এনেই গাটো হিলিয়ে থাকে। চুলি কাটিলোঁ, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। ইয়াৰ নিচিনা ফাল্টু ল'ৰা এটা এনেকৈ চুলি নাকাটে। ইয়াৰ নিচিনা যেনেকুৱা লাগিছে, বেয়া লাগিলে বেয়া বুলি, ভাল লাগিলে ভাল আৰু। মোৰ চুলিৰ কথা কওকচোন আপোনালোকে। এই কওক, মোৰ চুলি এই যে হেৰিয়ত কিয় দীঘল, ঘোঁৰা যে ডিঙিত থাকে যে। তই ধৰ ৰখি থাক দেই, মই ঘৰৰ পৰা আহি লওঁ। আমি এতিয়া গা ধুব পাই গ'লোহি, গা ধুবলৈ। কি ধুনীয়া নদী, মানে পানীখিনি ধুনীয়াই আৰু। গা ধুই মেলি এই কাপোৰ খুলিব লৈছে। হ'ব, কাপোৰ খোলাটো নেদেখুৱাবি। হ'ব নেদেখুৱাওঁ, লাজ কৰিব নালাগে। এনেও ল'ৰা মানুহ লাজ নাই। ল'ৰা মানুহ লাজ নাই যদি একো নাই, দেখুৱাই দিওঁ। নেদেখুৱাওঁ, সেই আগত মানুহে গা ধুই আছে, নাচাব আকৌ গাইছ। গাটো ধুই লওঁ তেতিয়া ফাইনেলি, তাৰপিছত আকৌ চাই থাকিব। দেখুৱাম আপোনালোকক। কুকুৰ চাওক, কুকুৰ আজিকালি কিন্তু দম হ'ল দেই। হেল্ল' গাইছ, ফাইনেলি এতিয়া আমি কাপোৰ চাপোৰ খুলি ল'লোঁ চাওক। আমি সৰুৱাকে ক'ত গ'লি? ছোৱালী কেইজনীমান আছিলে, চুলি কিন্তু মজা লাগিছে দেই। আগত চাওক, কি হ'ল দেখুৱাইছোঁ আকৌ। তহঁতৰ উঠিব মন নাযায় নি? এয়া গাইছ চাওক, আমি এতিয়া গা চা ধুই মেলি উঠিলোঁ, কাপোৰ চাপোৰ পিন্ধি আহি এতিয়া তাৰপৰা উঠি আহিছে। গা ধুলি? 3-4 বছৰ মূৰত। মাথাত কি কৰিবিগৈ? কৰিমগৈ আকৌ। নে বনাবিগৈ? নহয়, কৰিমগৈ আজি। কি কৰিবিগৈ? কৰিমগৈ আকৌ। তাকে কি? এইটো এটা কৰিমগৈ আজি। তাকে কৰিমগৈ কি? ভিডিঅ'টো ইডিট। ভিডিঅ'টো ইডিট কৰিবগৈ। অকল সেইবিলাকে বুজিবি আৰু, হ'ল আৰু। মই ভাবিছিলোঁ চাগে। তই কি ভাবিছিলি? তই ভাবিছিলি কি তই? আপোনালোকে গম পাইছে। এই কি বুজিছে আৰু, এতিয়া আপোনালোকে জানিবই লাগে। ব'লক গৈ চাওক, আমি গৈ আছোঁ। বুলি কৈছোৱে, পৰিবি বুলি। অকণমানহে মই বাচিলোঁ দেই, অলপমান মই বাচিলোঁ। নকৰিবি বুলিয়ে মই পৰি দিছোঁ। জানো নহয়। ভালকৈ ধৰি লওঁ পাই। হেৰি নহয় খালি, কেলে নাখাম আকৌ, মই জানোৱে তই যে আজি যে স্কুলত গালি খালি। খোৱা নাছিলোঁ তই কৈছ খালোঁ বুলি। নাই খোৱা। মনে মনে কৈছ নি? শুনিছা নাই? সি মনে মনে কৈছে। ভুল নুবুজিব, এই খালি বুলি কোৱা কাৰণে মই ভাবিছিলোঁ ভাতটো খালি। তই খালি। তাকে ইয়াক কৈছিলোঁ। নহয়, মই পাছতহে কওঁ। আমি ঠিক কৰি লওঁ। এনেওতো ঘোঁৰা নিচিনা চুলি। ঘোঁৰা ডিঙিত থকা যে, নে ঘোঁৰা নেজৰ নিচিনা? ঘোঁৰা ডিঙিত যে থাকে। এয়া আমি বহিছোঁ, কেনেকুৱা লাগিছে? মানে
পথাৰ চথাৰ কি ধুনীয়া। গৰু চৰা বহিছো বুলি এনেই কৈছ হা গৰু দুটা আনি চৰাই আছ সেইটো মিছা কথা কবলৈ আহ কিয় সঁচা কথা কবি মানুহক সঁচা হেল্ল' গাইছ এইখিনিতে মই কথা এটা কওঁ যি মানুহে আনৰ ভালটো বা আনৰ ভাল কৰিবলৈ যায় সেই মানুহ কেতিয়াও বিপদত নপৰে আৰু যি মানুহে আনৰ ভাল হোৱাটো নেদেখে বা আনৰ ভালটো নিবিচাৰে সেইবিলাক মানুহ যিমান বিপদত পৰি থাকিলেও কোনেও সহায় কৰিবলৈ নাযায় কথাটো হয়নে সঁচা নে মিছা কমেণ্ট কৰি জনাব দেই আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ কৰিব